হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য এটা ব্লগলৈ আপোনালোকৰ স্বাগতম। আজি আমি গৈ আছোঁ বেটাৰ স্কুললৈ। মোৰ লগত আছে মোৰ ভতিজী ছোৱালী। তাই মই একেলগে স্কুললৈ গৈ আছোঁ। বেটাৰ স্কুলত পেৰেণ্টছ টিচাৰ মিটিং আছে। ভাবিলোঁ আপোনালোককো অলপমান দেখুৱাই দিওঁ স্কুলৰ পৰিৱেশ। তেন্তে ব'লক চাওঁ। মই এতিয়া গৈ আছোঁ ৰাস্তালৈ গাড়ীত উঠিবৰ কাৰণে। চাই থাকিব আগলৈ দেই। এতিয়া মই গাড়ীৰ কাৰণে ৰখি আছোঁ ৰাস্তাত। এতিয়ালৈকে গাড়ী অহাই নাই। এয়া বেটাৰ স্কুল পাবলৈ হ'ল। এতিয়া মই গাড়ীৰ পৰা নামিব লাগিব। বলক চাই থাকিব আপোনালোক আগলৈ। আৰু অকণমান দূৰ এতিয়া প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী। গুৱাহাটীত আছে। ৰ'বা পৰিৱেশটো অকণমান। মই গৈ আছোঁ ৰ'বা তোমাৰ লগতে।
মাৰিলা কেলে ভিডিঅ' কৰি চিন এটা লৈ গৈছোঁ চবৰে বুলিব চাই দিয়ক নমিতা চাই দিয়া চাই বুলি কৈ দিয়া নমিতা নমাটো দি থৈ যাব মিটিং শেষ হ'ল আমি এতিয়া ঘৰ আহি পালোঁ আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই